কেইবাৰ প্ৰেমত পৰিছা এতিয়ালৈকে লাইফত তুমি 40 বাৰ মান কি সঁচাকে নেকি তোমাৰ কসমছে প্ৰেমত পৰিছে এনে দেখিলেও হৈ যায় নহয় সেইটো নহয় মানে একদম পুৰা কাট্টাৰ ৰিলেশ্যনশ্বিপত এনেকে নাই চলি আৰু তুমি হিচাপো কৰিছা মানে ধৰি লোৱা ছোৱালী এজনী দেখিলে ভালে বেছি হ'বগে বেছি হ'বগে তুমি যে এজনী ছোৱালী দেখা মানে প্ৰথমে কি অবজাৰ্ভ কৰা ছোৱালীজনী কি মানে এনে ভাল পোৱা এটা হয় যে তেনেকুৱা সেইটোৱে মই কওঁ বুজিছো তুমি যে এজনী এনে ছোৱালী কথা পাতি এনেকে নাই এনে ভাল লাগি যায় আৰু এনে ভাল লাগে নহয় এতিয়া ধৰি লোৱা তুমি ভিডিঅ'খিনি বনাই আছা এইটো ফেচবুকৰ পৰা ৰেভিনিউ আজিকালি নিদিয়ে আমি চবেই গম পাওঁ কিন্তু সেইটোৰ পৰা তুমি ইমান চলিব পাৰিবা বুলি তুমি নাভাবিবা ইউটিউবটো বহুত যদি তোমাৰ ধৰি লোৱা ভাইৰেল হৈ আছে গৈ আছে ভালকৈ হৈ আছে সেইটো বেলেগ এটা কথা বাৰু কিন্তু তথাপিও মই যিহেতু কৰি আছোঁ এটা মানে ছাইডৰ হেৰি কাৰণে লাগে মানে ইনকামৰ কাৰণে লাগে আমি চবেই জানো সেইটো কথা চাওঁ এতিয়া মই লং ভিডিঅ' বনাম বুলি ভাবি আছোঁ যদি ভাল হয় ইউটিউব খুলি থৈছোঁ এতিয়ালৈকে হেৰি কৰা নাই একো কৰাই নাই ইউটিউব খুলিছোঁ লাহেকৈ যেতিয়া মই ইনষ্টাটো খুলিম সেইদিনাখনে মই ইউটিউবতো দিম আৰু খুলিমেই 2-3 দিনৰ পিছত ইনষ্টা খুলিম যদি ভিডিঅ'টো ইয়ালৈকে চালে তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব